নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকে ভালে আছা? ময়ো ভালে আছো। আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ বিদ্যুৎ নামৰ পাঠটোৰ 10ম শ্ৰেণীৰ সমান্তৰাল সজ্জা, ৰোধকৰ সমান্তৰাল সজ্জা। মই ইয়াত এটা বৰ্তনী লৈছোঁ। অ'কে, ইয়াত আছে ৰেজিষ্টাৰ লগাইছোঁ 10 ওমৰ, ইয়াতো লগাইছোঁ এটা 10 ওমৰ, আৰু ইয়াত যিটো আছিল ইয়াত A B বুলি দিছোঁ। অ'কে, ইয়াৰ সমান্তৰাল সজ্জা, এইটো কি হয়? সমান্তৰাল সজ্জা। আৰু এইটো আমি কেনেকৈ কৰিম? যে আমাৰ ফৰ্মুলা আছিল যে এটা কি R ইকুৱেল টু R1 R2 ডিভাইডেড বাই R1 প্লাস R2 আছিল না নাই? আছিল। এইটো আমি কি বুলি ধৰিম? এইটোক আমি R1 বুলি ধৰিলোঁ, আৰু এইটোক আমি কি বুলি ধৰিলোঁ? R2 বুলি ধৰিলোঁ। তেনেহ'লে এতিয়া আমি কেনেকৈ কৰিম? যে আমাৰ R1, R1 কিমান দিয়া আছে? 10। ইয়াত যিটো প্লাছ একো চিন নাই, মানে ইয়াত কি আছে? ইনটু আছে, ইনটু 10 ডিভাইডেড বাই 10 প্লাছ 10, তেনে কিমান হ'ব? 20/100 হয়নে নাই? হয়। তেনেহ'লে কিমান বাদ যাব? কোৱা। যোনে এনেকৈ ডিভাইডেড কৰিব নোৱাৰে, ভাগ কৰিব নোৱাৰে, তেনে তাৰ কাৰণে এটা সহজ পদ্ধতি ওলাই দি আছোঁ, যে তোমালোকে প্ৰথমে A0 আৰু A0 কেঞ্চেল কৰি দিবা। অ'কে, কেঞ্চেল কৰি দিলা, আৰু সেই 2ক 5-10ক কিমান বাৰ যায়? 5 বাৰ যায়। 2 5 গুণ 10 যায় নে নাই? যায়। তেনেহ'লে ইয়াৰ এনচাৰ কিমান আহিব? ইয়াৰ এনচাৰ আহিব 5। অ'কে, এইটোৱে হয় ইয়াৰ এনচাৰ। আৰু এইটোৱে আমাৰ কি? সমান্তৰাল সজ্জা। এতিয়া সমান্তৰাল সজ্জাৰ আন এটা কৰিম, যে ইয়াতে আমি এটা কি দিলোঁ? ৰেজিষ্টাৰ লৈলোঁ। এতিয়া আমি এইটো এনেকৈ দিলোঁ, এতিয়া সমান্তৰাল সজ্জা এটা আমি এনেকৈ ল'লোঁ। অ'কে, ইয়াত দিছোঁ আমি কি? 35 ওমৰ এটা ৰেজিষ্টাৰ লৈছোঁ, আৰু ইয়াতো এটা 30 ওমৰ এটা ৰেজিষ্টাৰ লৈছোঁ, আৰু ইয়াত এটা 30 ওমৰ। ইয়াত কিছু সমান্তৰালভাৱে ইয়াত সজাই লৈছোঁ। অ'কে, সমান্তৰাল হৈছে আমি কি আছোঁ? ইয়াক সজাই লৈছোঁ, বনাই লৈছোঁ সমান্তৰাল। এতিয়া আমি কি কৰিম? যে ইয়াক যিটো ওপৰতো আছে, এইটো 30 ওমৰ যিটো আছে ৰেজিষ্টাৰ, এইটোক আমি R1 বুলি ধৰিলোঁ, আৰু এইটো ৰেজিষ্টাৰ আমি R2 বুলি ধৰিলোঁ, আৰু এইটোক ধৰিলোঁ আমি R3। অ'কে, R3। এতিয়া আমি ইয়াক কেনেকৈ কৰিম? এই অংকটো কেনেকৈ কৰিম? এতিয়া তোমালোকে এনেকৈ কৰিবা, যে R ইকুৱেল টু R1 R2 R3 এনেকৈ প্ৰথমে লিখি দিবা। লিখি দিলা নাই? এনেকৈ লিখি দিবা। লিখি দি কি কৰিবা? যে R1 প্লাছ, এনেকৈ নিদিবা দেই। ইয়াত R1 প্লাছ নহ'ব, R1 ইনটু R2, তাৰপিছত লিখিব যে R2 ইনটু R3 প্লাছ R3 ইনটু R1, এনেকৈ লিখি দিবা। অ'কে, প্ৰথমত কি লিখিবা? R1 R2 প্ৰথমতে পূৰণ কৰি দিবা, R1 R2, তাৰপিছত R2 আৰু R3 পূৰণ কৰি দিবা। এই R3, তাৰপিছত R2 পূৰণ নাই, সেইকাৰণে এই R3 আৰু R1, এই R3 শেষৰটো আৰু প্ৰথমটো কি পূৰণ কৰিবা? R3 আৰু R1 পূৰণ কৰিলোঁ, আৰু ইয়াৰ মানবিলাক বহাই দিওঁ, যে R1
R1 কিমান দি আছে 30 ইনটু R2 30 ইনটু 30 হয় নে নাই হয় সো ইয়াতে দি আছে কিমান 30 ইনটু 30 প্লাস 30 ইনটু 30 R2 আৰু R3 30 দি আছে আৰু R3 ইনটু R1 R1 ৰ 30 দি আছে নে নাই আছে এনেকৈ মই লিখি দিলো ওকে এতিয়া ইয়াক পূৰণ কৰিলে কিমান আহিব ইয়াত যদি আমি 30 ইনটু 30 ইনটু কৰি থাকো তেনেহলে আমি কিমান পাও যে 27000 আহে 27000 আহে ওকে এনেকৈ লিখিব পাৰিবা যে 3 3 গুণ 9 আৰু 9 3 গুণ কিমান হ'ব 9 3 গুণ 27 হয় 9 3 গুণ 27 হয় না নাই ইয়াক পূৰণ কৰ 3 3 এইটো 3 ইটো 3 পূৰণ কৰি দিয়া 3 গুণ 9 তাছে এই 9 পালো এই 9 ৰ পৰা এই 3 পূৰণ কৰি দিয়া 3 গুণ 27 আৰু ইয়াত যেটো কিমান আছে এটা দুটা তিনিটা এই কাৰণে ইয়াত দিছো যে এটা দুটা তিনিটা যে দিলো ডাইৰেক্ট 27000 আৰু ইয়াক পূৰণ কৰিলে কিমান আহে 3 3 গুণ 9 আৰু 0 দুটা আছে সেই কাৰণ 900 আহিল 900 আহিছে না নাই আহিছে এতিয়া ইয়াক যোগ কৰি দিয়া তলৰখিনি যিমান 900 900 900 এই তিনিটা যোগ কৰি দিয়া সো ইয়াক যোগ কৰিলে আমি কিমান পাও 2700 পাও 2700 পাও না নাই পাও তেনেহলে এতে কাটাকাটি কৰিব লাগিব সো 0 0 ক্যান্সেল কৰি দিলো সো তোমালোকে কাটাকাটি কৰা মই কৰি দেখাই আছো আৰু কি কৰিম যে এই 0 ক্যান্সেল কৰিলো আৰু 27 আৰু 27 কিমান বাদ যাব 1 বাদ যাব আৰু ইয়াত থাকি যায় কি এটা 0 থাকি যায় তেনেহলে কিমান হ'ব 10 হ'ব সো ইয়াৰ আনসাৰ হয় 10 সো এইটো তোমালোকে গম পাইছা না নাই তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু মই এইটো তোমালোক এই এনেকৈ বুজাই দিলো ওকে সমান্তৰালটো এই ধৰণৰ ফৰ্মুলা হিচাপে হয় ওকে তোমালোকে যদি এনেকুৱা আহে তেনেহলে তোমালোকে এই ধৰণৰ ফৰ্মুলা হিচাপে তোমালোকে কৰিব পাৰিবা